কাজিৰঙা বুলি ক'লে আমি ইয়াৰ সৌন্দৰ্য, ইয়াত থকা জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু বিশেষকৈ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। আজি 22 ছেপ্টেম্বৰ বিশ্ব গঁড় দিৱস। যিহেতু চোৰাং চিকাৰীসমূহে আমাৰ সম্পদ গঁড়সমূহ হত্যা কৰি পেলাইছে, তাৰ সুৰক্ষা আৰু সজাগতাৰ অৰ্থে এটি চাইকেল ৰেলী আৰু বহুতো অনুষ্ঠান আয়োজন কৰিছে। গতিকে আহক আমি সকলোৱে মিলি আমাৰ সম্পদ গঁড়সমূহ ৰক্ষা কৰোঁ। হেল্ল' গাইজ, মোৰ নাম ৰাকেশ। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। তো আজি ৱৰ্ল্ড ৰাইনো ডে আছে, তো সেইটো কাৰণে ৰেলী এটা কৰি আছোঁ। আপোনাৰ পৰা 20 কিলোমিটাৰমান হ'ব ৰেলীটো কৰিছোঁ। তো ভাল লাগিছে, চবফালে মানুহ আছে দেখিছে। আজি এই ৱৰ্ল্ড ৰাইনো ডেৰ কাৰণে বহুতখিনি অনুষ্ঠান আয়োজন কৰিছে। তো আপোনালোকক আজি সকলোখিনি ধুনীয়াকৈ দেখাম আৰু মজা লাগিব। এতিয়া ৰাইডটো ষ্টাৰ্ট কৰিছিলে, লগৰখিনি কাজিৰঙাৰ পৰা আহিছিলে, আমি ৰজাবাৰীৰ পৰা এতিয়া কমাৰগাঁও গৈ আছোঁ। আৰু এইফালে হিৰো বহুত দিনৰ পাছত ওলাই আহিছোঁ চাইকেল লৈ। আজি মোৰ নমৰিলে হয় আৰু ধুনীয়াকৈ জুচ টুচ ব্ৰেড কল কিবা কিবি খাবলৈ দিলে আৰু এটা কাৰণেও ভাল লাগিছে, ৰেলীটো যোৱাৰ আগতে খাবলৈ দিছে। তো ধুনীয়াকৈ শক্তি পাই থাকিম আৰু মজা লাগিব। এই ৰ'ব গাইজ, থাকি গ'লোঁ পিছফালে, যাওঁ পটাপট। কেমেৰা এংগলটো ছেট কৰি থাকোঁতে দেৰি হৈ গ'ল। তো ব'লক লগ ধৰোঁগৈ গাড়ীখন পটাপট গৈ। আমি গৈ আছোঁ মজা জেগালৈ। এয়া ধুনীয়াকৈ বাটৰ নাটক কৰি আছে। আমি প্ৰথমতে ভয় খাই গ'লোঁ, কাজিয়া লগাৰ নিচিনা কৰিছিলে। পাছত গম পাইছোঁ বাটৰ নাটক কৰিছে, আমাৰ লগতে আহিছে। কাজিৰঙা কাজিৰঙা যেনি চাওঁ মনোমোহা, নানা জীৱ জন্তুৰে ভৰা এই কাজিৰঙা কাজিৰঙা কাজিৰঙা। সেইটো গাইজ চাইকেল চলাইছে চব। মই চলাই আছোঁ এখন ৰেলত বাইক। গাইজ চাইকেলখন চলাই মজা লাগিছে, ৰোড বাইক হয় আৰু বেলেগ চাইকেলতকৈ বহুত মজা লাগিছে চলাই। একদম পূৰা স্মুথ আছে, গিয়াৰকেইটাও মজা হৈ আছে। চ' ফাইনেলি গাইছে কমাৰগাঁও কলেজত পাই গ'লোহি।
ইয়াতে আজি সকলো অনুষ্ঠান হ'ব আমাৰ। তো সকলোৱে লাইন গৈ আছোঁ ধুনীয়াকৈ। এইটো ল'ৰা এইটো ডাঙৰ কথা নহয় নহয়। কেতিয়াবা তাইক ক'ব বোলে মোৰ চাহ একাপ খুৱাওকচোন আজি, ৰাতিপুৱা চাহে খোৱা নাই। কেতিয়াবা তামোল এখন খাবলৈ সোমাব, গৈ তাই মোৰ মানুহজনীৰ লগত মিটি পাতিলে। মোৰ মানুহজনীৰ লগত মিটি পাতিলে, গৈ পেলাই একেবাৰে আলোচনা কৰি মোৰ ল'ৰাটোক সিহঁতৰ লগত বহুৱাই লৈ কিবা কথা পাতি থাকে, গুণগুণাই ইয়াতে পঢ়ে নৱজ্যোতি বৰা হাই ছেকেণ্ডেৰী ন। চ' গাইছ ইয়াৰ ৰাইন'ডেৰ ওপৰতে ধুনীয়াকৈ কিবা কিবি কৈ আছে আৰু মোক ধুনীয়াকৈ সম্বৰ্ধনা জনালে। এয়া ভাল লাগিছে। চ' গাইছ এইখন চাওক, ইমান দামী চাইকেল, পেটোৱা চাইকেল এখন, আৰু এইটো ল'ৰ চাইকেল এখন, আৰু এখন MTB এখন আছে। MTBখন কিমান 70,000 মান হয় চাগে, হয় নাই? এইখন MTB আৰু মডিফাই কৰি থোৱা আছে ধুনীয়াকৈ। আৰু তেনেকৈ বাকী নৰ্মেল চাইকেল আছে, আৰু এইখনটো দেখালে আপোনালোকক ৰোড বাইকখন আছে যোনখন চবতছে দামী চাইকেল ইয়াৰ ভিতৰত। চ' গাইছ আজি আমাৰ ৰাতি ইমান শেষ হ'ল। এতিয়া চব ঘৰ গৈ আছে, দেখিছে এইফালে লগৰকেইটা আহি আছে ধুনীয়াকৈ। সকলোৱে ধুনীয়াকৈ ইনফৰ্মেশ্যনবিলাক দিলে, কেনেধৰণে মানে ঘৰ সুৰক্ষা কৰিব পাৰে, কি কৰিব পাৰে, সকলো ইনফৰ্মেশ্যন দিলে। ত' সেইটো কাৰণে ভাল লাগিলে আৰু। ত' গাইছ ৰাইডটো কৰি ভালেই লাগিছে, খালি চাইকেলখন চব তেনেকুৱা বেয়া চাইকেল এখন লৈ যাব লগা হৈছে, ঝটকা মাৰি আছে। ত' মানে অৱস্থা বেয়া হৈ গৈছে ঝটকা মাৰি মাৰি। তথাপিও ঘৰ পাই যামগৈ এতিয়া গৈ মেলি। আজি খানা খাই ভাল লাগিলে। আৰু এইটো পাহাৰত গৈ লাহে লাহে আহি পাই গ'লহি নুমলীগড়ত।
এয়া ঘৰৰ ওচৰ পাই গ'লোহি আৰু লগৰ এটা আহি আছে তাৰ কাৰণে অলপ ৰখি দিওঁ চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ তো যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম নতুন এটা ভিডিঅ' সৈতে নতুন এখন ঠাই গোটেই টিল দেন টাটা বাই বাই